আজিৰ দিনটো মীন ৰাশিৰ বাবে একেবাৰে সাধাৰণ নহয়। 22 মে 2026 গ্ৰহ নক্ষত্ৰৰ এনে এক বিশেষ সংযোগ গঠন হৈছে যিয়ে আপোনাৰ জীৱনত অকস্মাত কিছুমান ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। যি কাম বহুদিন ধৰি ৰৈ আছিল আজি তাৰ শুভ আৰম্ভণি হ'ব পাৰে। কিন্তু সাৱধান, এজন বিশেষ ব্যক্তিৰ কথাই আপোনাৰ মন অশান্ত কৰিব পাৰে। প্ৰেম, টকা পইচা, চাকৰি, ব্যৱসায়, ভাগ্য, কৰ্মক্ষেত্ৰত চাৰিও দিশৰ পৰা সংকেত আছিল। আজি কি কৈছে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজিৰ এই ৰাশিফলৰ মাজতে লুকাই আছে আপোনাৰ আগন্তুক ভাগ্যৰ এক গুৰুত্বপূৰ্ণ ইংগিত। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। আজিৰ দিনটো আৰম্ভ হ'ব অলপ আৱেগিক অনুভূতিৰে। সকলো ঠিকেই চলি থকা যেন লাগিলেও আপোনাৰ মনৰ ভিতৰত কিবা এটা অজান চিন্তাই ঘূৰি ফুৰিব। মীন ৰাশিৰ লোকসকল স্বভাৱতে খুব অনুভৱপ্ৰৱণ হয় আৰু আজি সেই অনুভৱবোৰ অলপ বেছি গভীৰ হ'ব। ৰাতিপুৱা হয়তো আপুনি কোনো এটা মেছেজ বা ফোন কলৰ অপেক্ষা কৰিব। যিজন ব্যক্তিক আপুনি হৃদয়ত গভীৰভাৱে ভাল পায় তেওঁৰ পৰা অলপ মনোযোগ বিচাৰিব, কিন্তু দেৰি হোৱাত মনত সন্দেহ জন্ম ল'ব পাৰে। মনত হ'ব, মই যিমান ভাল পাওঁ সিও সিমানেই অনুভৱ কৰে নেকি? এই সৰু চিন্তাই আপোনাৰ মনটো অলপ অশান্ত কৰিব পাৰে। কিন্তু সন্ধিয়াৰ পিছত পৰিস্থিতি সলনি হ'ব। যিসকলৰ জীৱনত নতুন প্ৰেম আৰম্ভ হৈছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুব স্মৰণীয় হ'ব পাৰে। হয়তো এজন বিশেষ ব্যক্তিয়ে আজি আপোনাক নিজৰ মনৰ কথা ক'বলৈ সাহস কৰিব। চকুৰ ভাষা, সৰু হাঁহি আৰু অলপ সময় একেলগে কটোৱাই আজি গভীৰ অনুভৱ জন্ম দিব। আজি কোনো এটা অকস্মাত সাক্ষাৎকাৰ হ'ব পাৰে। হয়তো বহুদিনৰ পুৰণি কোনো বন্ধু বা আগৰ প্ৰেমিকা আকৌ জীৱনত উভতি আহিব পাৰে। তেওঁলোকৰ উপস্থিতিয়ে আপোনাৰ হৃদয়ত পুৰণি স্মৃতি জীয়াই তুলিব। কিন্তু মীন ৰাশিৰ বাবে আজি এটা বিশেষ সাৱধানবাণীও আছে। অতি বেছি আৱেগত কোনো ডাঙৰ সিদ্ধান্ত নল'ব, কাৰণ মুহূৰ্তৰ অনুভৱ কেতিয়াবা ভুল পথলৈ লৈ যাব পাৰে। যিসকল বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱনত আজি অলপ মিছ আণ্ডাৰষ্টেণ্ডিং দেখা দিব পাৰে। সৰু কথা এটা ডাঙৰ তৰ্কলৈ ৰূপ ল'ব পাৰে। বিশেষকৈ সন্ধিয়াৰ সময়ত স্বামী স্ত্ৰীৰ মাজত অভিমান আৰু নীৰৱতা আহি পৰিব। কিন্তু এই সময়ত যদি আপুনি অহংকাৰ এৰি প্ৰথমে কথা কয় তেন্তে সকলো সমস্যা মুহূৰ্ততে শেষ হ'ব। আজি আপোনাৰ এটা ভাল লগা কথা, এটা সৰু হাঁহি বা এটা ক্ষমা কৰিবা, এই শব্দটোৱেই আপোনাৰ সম্পৰ্ক পুনৰ মজবুত কৰি তুলিব। ৰাতিৰ সময়ত জীৱনসংগীৰ লগত কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ভৱিষ্যত, ঘৰ সংসাৰ বা টকা পইচাৰ বিষয়েও কথা উঠিব পাৰে। আৰু আশ্চৰ্যজনকভাৱে আজি আপোনালোকক দুয়োজনৰে মাজত বুজাবুজি আগতকৈ বেছি শক্তিশালী হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে আজি ভাগ্যই নতুন দুৱাৰ খুলিব পাৰে। সামাজিক মাধ্যম, বন্ধু বান্ধৱী বা কৰ্মক্ষেত্ৰৰ জৰিয়তে এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। প্ৰথম কথা বতৰাতেই মনত এক অজান টান অনুভৱ কৰিব। কিন্তু মনত ৰাখিব, সকলো চকচকীয়া বস্তু সনা নহয়। সেয়েহে হৃদয় দিয়াৰ আগতে মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত মীন ৰাশিৰ লোকসকলৰ বাবে চন্দ্ৰৰ প্ৰভাৱ খুব গভীৰ হ'ব। সেয়েহে মন বাৰে বাৰে অতীতলৈ ঘূৰি যাব পাৰে। কোনোবাই দিয়া দুখ, অপূৰ্ব প্ৰেম বা ভঙা প্ৰতিশ্ৰুতি আকৌ মনত পৰিব পাৰে। কিন্তু গ্ৰহৰ সংকেতে কৈছে অতীত এৰি আগবাঢ়িবলৈ শিকক, কাৰণ আপোনাৰ জীৱনত নতুন সুখৰ আগমন খুব ওচৰত আছে। আজি ৰাতি যদি আপুনি মনৰ মানুহজনৰ লগত খোলা মনেৰে কথা কয় তেন্তে বহুদিনীয়া দূৰত্ব শেষ হ'ব পাৰে। সম্পৰ্কত পুনৰ বিশ্বাস উভতি আহিব আৰু হৃদয়ত জমা হৈ থকা অভিমান লাহে লাহে গলি যাব। আজিৰ প্ৰেম জীৱনৰ মূলমন্ত্ৰ হ'ব বিশ্বাস আৰু ধৈৰ্য। যিমান শান্ত হৈ আপুনি সম্পৰ্ক ঠিক কৰিব সিমানেই সুখ বাঢ়িব, কাৰণ সঁচা ভালপোৱা কেতিয়াও জোৰেৰে নহয়, সেয়া অনুভৱেৰে জীয়াই থাকে। এতিয়া আহিছোঁ ধন সম্পত্তিৰ বিষয়ক লৈ আৰ্থিক অৱস্থা। আজিৰ দিনটো মীন ৰাশিৰ বাবে আৰ্থিক দিশত এক গুপ্ত সংকেত লৈ আহিছে। ৰাতিপুৱা উঠিয়েই হয়তো আপোনাৰ মনত ধন সম্পৰ্কীয় কোনো চিন্তা ঘূৰি ফুৰিব। কাৰোবাৰ পৰা টকা পোৱা, ৰৈ থকা টকা, কাম বা বহুদিনীয়া আৰ্থিক সমস্যা এইবোৰ আজি বিশেষভাৱে মনত পৰিব। কিন্তু গ্ৰহৰ অৱস্থানে কৈছে আজি ভাগ্য সম্পূৰ্ণ বেয়া নহয়, বৰঞ্চ এটা অকস্মাত সুযোগ আপোনাৰ জীৱনত টকা পইচাৰ পথ মুকলি কৰিব পাৰে। ৰাতিপুৱা কোনো ফোন কল, মেছেজ বা চিনাকি ব্যক্তিৰ সৈতে হোৱা কথা বতৰাই আপোনাৰ মনত নতুন আশা জন্ম দিব। হয়তো কোনো কামৰ প্ৰস্তাৱ, নতুন বিজনেছ আইডিয়া বা উপাৰ্জনৰ আন এটা পথ আপোনাৰ আগত আহিব। মীন ৰাশিৰ বহু লোকে আজি হঠাৎ অনুভৱ কৰিব, মই ইমান দিন ধৰি ভুল দিশত পৰিশ্ৰম কৰি আছিলোঁ, আৰু এই উপলব্ধি আগন্তুক দিনত আপোনাৰ আৰ্থিক অৱস্থা সলনি কৰিব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ হ'ব।
পুৰণি গ্ৰাহক পুনৰ উভতি আহিব পাৰে। ৰৈ থকা টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন কাম, বিউটি, আৰ্টছ, মিউজিক বা ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। কিন্তু এটা সাৱধানবাণীও আছে। আজি অতি বেছি বিশ্বাস কৰি কাকো ধন ধাৰ নিদিব, কাৰণ যাক আপুনি নিজৰ বুলি ভাবিছে সেয়াই পিছত আপোনাক হতাশ দিব পাৰে। দুপৰীয়াৰ পিছত আপোনাৰ মনত কোনো ডাঙৰ বস্তু কিনাৰ ইচ্ছা জাগিব পাৰে। মোবাইল, গাড়ী, গহনা বা ঘৰ সংসাৰৰ কোনো দামী বস্তু কিনিবলৈ মন যাব পাৰে। কিন্তু গ্ৰহৰ সংকেত হৈছে আজিৰ দিনটোত ডাঙৰ ইনভেষ্ট অলপ চিন্তা ভাৱনা কৰি কৰিব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে নতুন আৰ্থিক সুযোগ আহিব পাৰে। উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা লাভ হ'ব। কোনোবাই আপোনাৰ কাম দেখি মুগ্ধ হ'ব পাৰে আৰু সেইটোৱে ভৱিষ্যতৰ পদোন্নতি বা চেলাৰী ইনক্ৰিজৰ পথ মুকলি হ'ব। আজি সন্ধিয়াৰ পিছত টকা পইচাৰ ক্ষেত্ৰত এটা শুভ সংবাদ পোৱাৰ সম্ভাৱনা আছে। হয়তো বহুদিন ধৰি অপেক্ষা কৰি থকা টকা আহিব বা কোনো আত্মীয়ৰ পৰা সহায় লাভ কৰিব পাৰে। কিন্তু মীন ৰাশিৰ এটা ডাঙৰ সমস্যা হৈছে অতি আৱেগিক হৈ খৰচ কৰা। আজি সেই অভ্যাস নিয়ন্ত্ৰণ কৰাটো খুব প্ৰয়োজন। নহ'লে উপাৰ্জন নাথাকিলেও ধন হাতত নাথাকে। উপাৰ্জন থাকিলেও ধন হাতত নাথাকে। আজিৰ দিনটোত ভাগ্য আপোনাৰ বিশেষকৈ পানীৰ লগত জড়িত কামত শক্তিশালী হ'ব। যিসকল মাছ, ভ্ৰমণ, ইম্পৰ্ট এক্সপৰ্ট, হোটেল, মেডিচিন বা স্পেচিয়েল কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভৰ সংকেত দেখা গৈছে। ৰাতিৰ সময়ত আপুনি হয়তো অকলে বহি নিজৰ ভৱিষ্যত চিন্তা কৰিব। মনত প্ৰশ্ন হ'ব, মোৰ জীৱনত কেতিয়া সঁচাকৈ ধনৰ স্থিৰতা আহিব? গ্ৰহৰ সংকেতে কৈছে এই কষ্ট চিৰদিন নাথাকে। 2026 চনৰ মাজভাগৰ পিছত আপোনাৰ জীৱনত টকা পইচাৰ ধৰণৰ এক নতুন অধ্যায় আৰম্ভ হ'ব। কিন্তু তাৰ বাবে আজিৰ দিনটো এটা শিক্ষা মনত ৰাখিব লাগিব। ধন উপাৰ্জন কৰাতকৈ ধন ধৰি ৰখাটো বেছি গুৰুত্বপূৰ্ণ। আজি যদি আপুনি সঠিক সিদ্ধান্ত লয় তেন্তে সৰু সুযোগ এটাও আগলৈ ডাঙৰ সম্পত্তিত পৰিণত হ'ব। আৰু যিটো কাম আপুনি এতিয়ালৈকে সৰু বুলি ভাবি আছিল সেই কামতেই ভৱিষ্যত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া আহিছোঁ চাকৰি ব্যৱসায়। আজিৰ দিনটোত মীন ৰাশিৰ কৰ্মজীৱনত এক বিশেষ পৰিৱৰ্তনৰ ইংগিত লৈ আহিছে। ৰাতিপুৱা কাম কৰাৰ আগতেই আপোনাৰ মনত এক অচিনাকি প্ৰেছাৰ অনুভৱ কৰিব। মনত হ'ব যেন বহু দায়িত্ব একেলগে আপোনাৰ কান্ধত আহি পৰিছে। অফিচলৈ যোৱাৰ সময়ত বা কাম কৰাৰ আগতেই কোনো এটা ফোন কল, মেছেজ বা হঠাৎ হোৱা আলোচনাই আপোনাৰ দিনটোৰ দিশ সলনি কৰিব পাৰে। যি কাম বহুদিন ধৰি আগবঢ়া নাছিল আজি সেই কামত অলপ স্পীড দেখা যাব পাৰে। চাকৰি কৰা মীন ৰাশিৰ লোকসকলৰ বাবে আজি সহকৰ্মীৰ আচৰণ খুব গুৰুত্বপূৰ্ণ হ'ব। কোনোবাই আপোনাক সহায় কৰাৰ অভিনয় কৰিব, কিন্তু ভিতৰি আপোনাৰ সফলতাক লৈ হিংসা কৰিব পাৰে। সেয়ে নিজৰ গুপ্ত পৰিকল্পনা সকলোকে নক'ব। আজি আপোনাৰ এটা বিশেষ গুণ সকলোৰে চকুত পৰিব, আপোনাৰ শান্ত স্বভাৱ আৰু সমস্যাৰ সমাধান কৰাৰ ক্ষমতা। যেতিয়া আন সকলো বিভ্ৰান্ত হয় তেতিয়া আপুনি ঠাণ্ডা মগজুৰে সঠিক সিদ্ধান্ত ল'ব পাৰিব। এই গুণেই উচ্চপদস্থ ব্যক্তিৰ মন জয় কৰিব। দুপৰীয়াৰ পিছত কৰ্মক্ষেত্ৰত অলপ কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। হয়তো হঠাৎ নতুন কামৰ দায়িত্ব দিব পাৰে বা ডেডলাইন লৈ মানসিক প্ৰেছাৰ আহিব। কিন্তু গ্ৰহৰ সংকেতে কৈছে আজি যিমান পৰিশ্ৰম কৰিব তাৰ ফল আগন্তুক দিনত ডাঙৰ ৰূপত উভতি আহিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো আশাৰ সংকেত লৈ আহিছে। হয়তো বহুদিন ধৰি অপেক্ষা কৰি থকা ইণ্টাৰভিউ কল বা নতুন সুযোগ আহিব পাৰে। বিশেষকৈ প্ৰাইভেট ছেক্টৰ, অনলাইন কাম, বেংকিং, এডুকেশ্যন, ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত থকা লোকসকলৰ বাবে ভাগ্য আজি অলপ শক্তিশালী হ'ব। ব্যৱসায় কৰা মীন ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ'ব। ৰাতিপুৱা বিক্ৰী অলপ কম হ'ব পাৰে আৰু সেইটোৱে মনত চিন্তা আনিব। কিন্তু সন্ধিয়াৰ পিছত পৰিস্থিতি লাহে লাহে সলনি হ'ব। পুৰণি গ্ৰাহক বা বহুদিনীয়া কণ্টেক্টৰ পৰা লাভজনক প্ৰস্তাৱ আহিব পাৰে। আজি পাৰ্টনাৰশ্বিপ বিজনেছ কৰা লোকসকলৰ বাবে বিশেষ সাৱধান থাকিব, কাৰণ টকা পইচা বা সিদ্ধান্তক লৈ মতভেদ দেখা দিব পাৰে। অতি আৱেগিক হৈ সিদ্ধান্ত নল'ব। সকলো ডকুমেণ্ট আৰু হিচাপ ভালদৰে পৰীক্ষা কৰক। যিসকল নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে আজিৰ দিনটো প্লেনিং কৰাৰ বাবে শুভ, কিন্তু তৎক্ষণাত ডাঙৰ ইনভেষ্ট নকৰাই ভাল হ'ব। আজি সন্ধিয়া অলপ এক অভিজ্ঞ ব্যক্তিৰ উপদেশ আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। হয়তো তেওঁ কোৱা এটা সাধাৰণ কথাই আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি দিব। মীন ৰাশিৰ বহু লোকেই আজি অনুভৱ কৰিব, মই যি কাম কৰি আছোঁ সেইটো মোৰ মনৰ কাম নেকি? এই প্ৰশ্নটোৱে আপোনাক নতুন পথ বিচাৰিবলৈ বাধ্য কৰিব পাৰে। গ্ৰহৰ সংকেতে কৈছে 2026 চনৰ এই সময়ছোৱাত আপোনাৰ জীৱনত কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ যোগ আছে।
কোনোবাই চাকৰি সলনি কৰিব পাৰে, কোনোৱে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু কোনোৱে নিজৰ প্ৰতিভাৰ জৰিয়তে নতুন পৰিচয় লাভ কৰিব পাৰে। কিন্তু আজিৰ মূল শিক্ষা হৈছে ধৈৰ্য নেহেৰুৱাব, কাৰণ আপুনি যি পৰিশ্ৰম এতিয়া কৰি আছে তাৰ ফল তৎক্ষণাত নাহিলেও ভৱিষ্যতে বহুগুণে উভতি আহিব আৰু আজিৰ এই সৰু সৰু সংগ্ৰামী আগলৈকে আপোনাৰ সফলতাৰ কাহিনী লিখিব। এতিয়া লৈ আহিছোঁ আজিৰ দিনটোৰ শুভ সময়, ৰং আৰু প্ৰতিকাৰ কি কৰিলে ভাল হ'ব। শুভ সময় ৰাতিপুৱা 8:20 পৰা 10:45 আৰু সন্ধিয়া 6:10 পৰা 7:40 আপোনাৰ বাবে বিশেষ শুভ সময় হ'ব। এই সময়ত কৰা গুৰুত্বপূৰ্ণ কাম, মিটিং, প্ৰেমৰ কথা বতৰা বা ধন সম্পৰ্কীয় সিদ্ধান্ত শুভ ফল দিব পাৰে। শুভ ৰং আজি আপোনাৰ বাবে আকাশী নীলা, সাগৰীয় সেউজীয়া আৰু বগা ৰং খুব শুভ হ'ব। এই ৰঙৰ কাপোৰ পিন্ধিলে মন শান্ত থাকিব আৰু ভাগ্যৰ ইতিবাচক শক্তি বৃদ্ধি পাব। শুভ সংখ্যা 2, 7 আৰু 9 আজিৰ ভাগ্য শক্তিশালী কৰিব পাৰে। আজিৰ প্ৰতিকাৰ ৰাতিপুৱা গা ধোৱাৰ পিছত এটা সৰু পাত্ৰত পানী লৈ তাত অলপ কেঁচা গাখীৰ মিহলাই তুলসীৰ গছৰ তলত ঢালি দিয়ক। তাৰপিছত মনে মনে কওক, ওম নমো নাৰায়ণাই 21 বাৰ ক'ব। এই প্ৰতিকাৰে মানসিক অশান্তি কমাব, সম্পৰ্কত মধুৰতা আনিব আৰু কৰ্মজীৱনৰ বাধা বিঘিনিবিলাক দূৰ কৰাত সহায় কৰিব। বিশেষ পৰামৰ্শ, আজি কাকো কঠোৰ কথা নক'ব। আপোনাৰ মিঠা ব্যৱহাৰে আজি বহু সমস্যাৰ সমাধান কৰিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইটো আছিল 22 মে 2026 মীন ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। গ্ৰহ নক্ষত্ৰৰ সংকেত অনুসৰি আজি আপোনাৰ জীৱনত আৱেগ, প্ৰেম, টকা পইচা, কৰ্মজীৱন চাৰিওটা ক্ষেত্ৰতে বিশেষ পৰিৱৰ্তনৰ ইংগিত দেখা গৈছে। মনত ৰাখিব, সময় সদায় একে নাথাকে। বেয়া সময়ৰ পিছতেই আহে নতুন সুযোগ আৰু নতুন সুখৰ আৰম্ভণি। যদি আপুনি বিশ্বাস আৰু ধৈৰ্য ৰাখে তেন্তে খুব সোনকালে জীৱনত এটা ডাঙৰ শুভ পৰিৱৰ্তন দেখিবলৈ পাব। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰক, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব, যাতে আগলৈ প্ৰতিদিনৰ ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখক, জয় মা লক্ষ্মী, আপোনাৰ মনৰ ইচ্ছা পূৰণ হওক। ধন্যবাদ। পুনৰ লগ পাম আগন্তুক ৰাশিফলৰ নতুন ভিডিঅ'ত। সেই পৰ্যন্ত সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক।